Guys, welcome back to my YouTube channel. মই Anamika আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত বহু দিনৰ মূৰে এটা vlog ভিডিঅ' আনিব খুজিছো। এই vlog ভিডিঅ'টো হৈছে এতিয়া আমি জলফাই পাৰিবলৈ যাম। জলফাই খাম আৰু কিবা কৰিম। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। তেনেহলে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি এতিয়া জলফাই পাৰিব আহিছো। জলফাই ডাল হৈছে গছ এইডাল। Hori আছে নেকি গছৰ তলত হৰি আছে নেকি ঐ কৰদৈ টেঙাহে হৰি আছে জলফাই কেইটা দেখা পায় আমাৰ একদমবাৰে বহুত জিভাৰ পানী পৰি গৈছিল। এতিয়া আমি জলফাই পাৰি আছো কিন্তু জলফাই পোৱা নাই। कहां से आते हैं পালো মই এতিয়া ভন্টিয়ে এতিয়া হাকতিৰ লগত ইয়া জলফাই পাৰি আছে। তামাম খাম আৰু নিমখ জলকীয়াৰ লগত। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষৰলৈকে। আৰু ইয়াতে লৈছো নিমখ জলকীয়া। মই এতিয়া অকলে বহি ৰ'দত বহি জলফাই খাইছো। আপোনালোকৰ যদি কাৰোবাৰ জিভাৰ পানী পৰিছে প্লিজ তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মই কিন্তু অকলে খাই তামাম টেষ্টি লাগিছে। মোৰ জলফাই খোৱা হৈ গ'ল। এতিয়া বনাম চৰতৰ ফুলৰ লগত মাছ আৰু লোকেল মুৰ্গী। আপোনালোকে চাই থাকিব। এয়া হৈছে লোকেল মুৰ্গীৰ মাংস। আজি ভাবিছো জুইতে বনাই খাও লোকেল মুৰ্গীৰ মাংসটো। এতিয়া তেল গৰম হৈ পিয়াজ জলকীয়া দি দিলো।
লোকেল মুৰ্গীৰ মাংসটো এয়া বনোৱা হৈ গ'ল এতিয়া কেৰাহীত তেল নিদিয়াকৈ চৰতৰ ফুলখিনি দি দিছোঁ এয়া আইতাই দি দিছে এতিয়া দি দিছোঁ ঘৰতে বনোৱা আঠিয়া কলৰ খাৰ এতিয়া খাৰ দি উঠি ধুনীয়াকৈ অলপ লৰাই দিছোঁ এতিয়া ইয়াতে গৰম পানী ঢালি দিছোঁ অলপ এতিয়া উতলি আছে ইয়াতে পিঠাগুড়ি দি দিছে এতিয়া ইয়াতে মাছখিনি দি দিছোঁ ইয়াতে যদি মাছৰ ঠাইত মাংসৰ লগত লোকেল মুৰ্গী বা ব্ৰইলাৰ হওক এনেকৈ বনালে বহুত খাবলৈ বহুত ধুনীয়া হয় আপোনালোকেও ট্ৰাই কৰি চাবচোন বহুত ধুনীয়া হয় খাবলৈ এয়া চৰত ফুলৰ আঞ্জা হৈ গ'ল মোৰ আজি হৈছে নেক্সট ডে মই আহিছোঁ কলেজত যোৱাকালি যে মই জলফাই পাৰিছিলোঁ ইয়াতে লৈ আহিছিলোঁ এই ফ্ৰেণ্ডছবিলাকৰ লগত এইবিলাক জলফাই খাই আছোঁ এইবিলাক শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ আজিলৈ বাই